হৈছিল আমাৰ অভং ছাৰ তাৰ এটা প্ৰব্লেম আছে তাই বোলে মাজে মাজে কথাবোৰ পাহৰি থাকে তেতিয়াহ'লে তেওঁ ষ্টুডেণ্টসকলক কেনেকৈ পঢ়ায় তাকে চাওঁ আহক এই ভিডিঅ'টি আজি ইমান দেৰি যেন হয় নেকি Long 1, long 2, long 3, long 4, long 5, long 6 আজি আৰু 5টা কি হ'ল ৰাতি 5টা কল গ'ল বিয়া খাব অ' আচ্ছা হ'ব দিয়া কালি দিয়া হোমৱৰ্ক দিলে উলিয়া চাকি নাই হ'লে নেকি সৎবোৰৰ মই আৰু নোৱাৰিছোঁ আজি সৎবোৰৰ বাহানা বেছি হৈছে মই হেডমাষ্টৰক জনাব লাগিব বোলে এক দুইডাল পঢ়া 1 2 3 4 5 6 7 8 9 ছাৰ আপুনি হাতটা খোৱাচোন না কি গছত গুটি না ভেলো ভেলো কৰে পুখুৰীতে পানী নাই গোৱা নাচন দিয়ে মই নোৱাৰিব কাৰণেতো সুধিছো ভেকুলীজনী কি গছত গুটি নাই তাৰমানে হৈছে তুমি ভেকুলী ছাতিটো দেখিছানে সেই ছাতিটোতে গুটি থাকে জানো সেয়া কাৰণে কি গছত গুটি নাই ভেলো ভেলো কৰে ভেকুলী ছাতিটো তেনেই ভেলো নিচিনা হয় সেইকাৰণে ভেলো ভেলো কৰে ভুঁইতে পানী নাই ঘোৱা নাচোন দে তাৰ মানে হৈছে ভেকুলীটোৱে ছাতিটো পায় ফূৰ্তি মনে থাকে সেইকাৰণে ঘোৱা নাচোন দিছে বুলি কোৱা হয় অঁ ঠিক আছে বাৰু এতিয়া কবিতাটো মুখস্থ গোৱাচোন পাৰিছা বাৰু मैं तो रास्ते जा रहा था তুমি কেন লাগছি আছা কেতিয়াবা